আমি টানেলৰ ভিতৰত সোমাই দিছো ফাৰ্ষ্ট টাইমৰ কাৰণে সোমাইছো দে টানেলত মই আজি ইকো আছে ইকো এইফালে আমাৰ অভিনৱে গাড়ীখন ইয়াতে নদীত নমাম বুলি আনিছে নাজানো আৰু এইখনতো আমাৰ 4x4 গাড়ী নহয় কি হয় আমি পাই গ'লো এতিয়া চেৰগাঁও আমিতো 4:30 বজাতে পালোহি ওচৰত যিমানখিনি পাৰো এক্সপ্ল'ৰ কৰিলো সাইট সিং কৰিলো এতিয়া আহি আমি পাই গ'লো আমাৰ কেম্প সাইট এইটো হৈছে আমাৰ কেম্প সাইট আমি দুটা কেম্প লৈছো এইটো এটা আৰু এইটো এটা আমি চাৰিটা আছো এইটো দুটা থাকিম আৰু হেটো দুটা থাকিম বাকি কাইলে মৰ্নিং আপোনালোকক গুটেখিনি ভালকে দেখাম আমাৰ কেম্প সাইটটো হেল্ল গুড মৰ্নিং এভৰিওয়ান কি খবৰ সকলো আশা কৰো সকলো ভালে আছে আৰু আজি ৰাতিপুৱা ব্লগটো ষ্টাৰ্ট কৰিছো তাকো গাড়ীৰ পৰা এতিয়া বাইছে 6:30 AM আৰু আমি এতিয়া ৰাতিপুৱা ওলাই গৈ আছো এটা জায়গাত মোৰ চাগে আপোনালোকে থাম্বনেল চাই ইতিমধ্যে গমে পালে আমি ক'ত গৈ আছো একেবাৰে সাডেন প্ল্যান হয় মই কালি ৰাতি মোৰ লগতে ফোন কৰিলে যে কৰবাত ফুৰিবলৈ যাওঁ এই কালি ৰাতি 10:30 বজাত মোক ফোন কৰিছে আৰু মই ৰাতি আহি হতৰ ঘৰ পাই গ'লো গোলাঘাট কালি সুপাৰত আহি দিলো এতিয়া ৰাতিপুৱা 5:30 উঠি পিনে আমি গৈ আছো আমাৰ ডেষ্টিনেশ্যনৰ অভিমুখে ইতিমধ্যে মোৰ থাম্বনেল চাই আপোনালোকে ধৰিব পাৰিলে আমি গৈছো অৰুণাচলৰ চেৰগাঁওলে এতিয়া আমি ষ্টাৰ্ট কৰিছো জাৰ্নিটো 6:30 পৰা ইয়াৰ পৰা 300 কিলোমিটাৰ মান হ'ব চেৰগাঁওলৈকে আমি এতিয়া গৈ আছো ৰাতিপুৱা একোৱে খোৱা নাই চাহ একাপ খালো আৰু সিধা ওলাই দিলো আৰু এতিয়া নেক্সট ষ্টপেজটো আমি ব্ৰেকফাষ্ট কৰিম চাগে জখলাবন্ধাত এতিয়া ইমান যিমান দূৰ পাৰো মানে এডোখৰ টানি দিও আৰু আমি এতিয়া পাই গ'লো সেই কাজিৰঙা লাহে লাহে গৈ আছো ইয়াতে স্পীড লিমিট 40 হয় এডোখৰ বহুত টাইম খাই দিয়ে এতিয়া আমাৰ 8:30 বাজি গ'ল এডোখৰ আমাৰ ঘৰৰ পৰা 100 কিলোমিটাৰ আমি ক্ৰছ কৰিলো আৰু ইয়াতে সিটটো হলাই ললো এফালে ইমন আগফালে গুচি গ'ল অমি মেন এফালে চাই দিয়া হাই এটা দি দিয়া এইটো হৈছে অভিনৱৰ ভায়েক ই গৈছে মোৰ লগত আৰু এফালে গৈছে বাবু ঋত্বিক অভিনৱৰ ভায়েক আৰু এইজন আমাৰ ড্ৰাইভাৰ মেন হাই এটা দি দে ই বোলে ব্লগত নোলাই বোলে মোৰ লাষ্ট কুৰিয়া মানুহ পইচা দিব লাগিব মোগলিয়া বোলে আমি এই চাৰিটাই গৈ আছো এই চাৰিটাকে দেখিব আৰু গোটেই ব্লগটোত এতিয়া আমি আহি পাই গ'লো সেই জখলাবন্ধা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি ওলোৱাই নাছিলো ন এতিয়া 9টা বাজিছে এতিয়া ব্ৰেকফাষ্ট কৰিবলৈ গোটেইখিনি সোমাই লওঁ কিবা শুকান খাম আৰু পুৰা ভোক লাগিছে এতিয়া জখলাবন্ধাতে ৰৈ লৈছো আৰু তাৰপিছতে খাই বৈ মেলি আকৌ ওলাই যাম হাই ৰাতিপুৱা একো খাই অহা নাছিলো অকল লাল চাহ একাপ খাই আহিছিলো বৈদ্য ভোক লাগিছে এতিয়া জখলাবন্ধা দেখিলে শুকান ৰুটি ধুনীয়াকৈ ৰৈছো গোটেইকেইটা আমি এতিয়া শুকান ৰুটি মাৰি আছো ইয়াত পেটটো অকণ ফুল কৰি লওঁ ইয়াতে তাৰপিছতে পিছবেলা সময়ত ভাতটো খাম আৰু আমি পাই গ'লো এইফালে কলিয়া ভুমৰা দলং এতিয়া বাজিছে 10টা এতিয়া মই ড্ৰাইভিং সিটত বহি ললো অভিনৱে বহুত দূৰ চলালে প্ৰায় 150 কিলোমিটাৰ চলালে চাগে সি জখলাবন্ধাৰ পৰা মই এতিয়া চাওঁ কিমান দূৰলৈকে টানিব পাৰো ইয়াৰ পৰা আমাৰ কিমান দূৰ হ'ব আৰু চাগে 100 মান আছে ন আৰু 150 কিলোমিটাৰ মান আছে এতিয়া 10টা বাজিছে কলিয়া ভুমৰা পাইছোহি আৰু চাওঁ মই কিমান দূৰলৈকে টানিব পাৰো এডোখৰ এইখন হৈছে কলিয়া ভুমৰা দলং দুইখন এতিয়া অপেন হৈ গ'ল এইফালে নিউখনত গৈ আছো এতিয়া এইফালে এখন ওল্ডখন হয় আমি এতিয়া পাই গ'লো সেই বালিপাৰা এতিয়া বাজিছে 11টা আৰু 142 কিলোমিটাৰ আছেগে চেৰগাঁও আৰু বালিপাৰাতে এইফালে আমি লৈ লৈছো পানী বটল আৰু পানী নিকিনৰ পৰা গোটেই কেছটো লৈ ললো পানী আমাৰ ডিগিত জেগা আছে জানো ডিগিত জেগাই নাই আমাৰ চাৰিটাৰ এইফালে পুৰা ফুল হৈ আছে বেগ এই পানী ভৰাবলৈ জেগাই নাই পানী পুৰা এক কেছ লৈ লৈছো আৰু নালাগে আৰু গোটেই জাৰ্নিটোত পানী এইফালে আমি এতিয়া পাই গ'লোহি নাম মেৰি টাইগাৰ ৰিজাৰ্ভ আমি এতিয়া পাই গ'লো সি ভালুকপুং গেটত এতিয়া ILP বনাবলৈ ৰৈছো এতিয়া টাইম হৈ গ'ল 12টা আমাৰ একচুৱেলি আজি অলপ দেৰি হৈ গ'ল আমি লাহে লাহে আহি আছো ইমান স্পীডতো অহা নাই এতিয়া এইখন দোকান AMD PCO বুলি ইয়াতে ILP বনাবলৈ ৰখিছো আপোনালোকে আহিলেও ইয়াতে ILP বনাব পাৰে পাৰ পাৰ্চন 150 কে লৈছে একদম গেটখনৰ অপজিটতে আছে এখন AMD PCO ইয়াতে আমি এতিয়া ILP বনাব লৈছো 15 মিনিটছ মান লাগিব ILP বনাই মেলি আৰু তাৰপিছত আকৌ আমি গৈ থাকিম আৰু আমি এটা পাস বনাই ললো পাস বনালে কি হল আমাৰ অকমান এটা প্ৰবলেম হৈ গল মই আপোনালোকক কৈছিলো যে দোকান এখন দেখাইছিলো জেৰক্স সেইখনত বনাব লাগে বুলি কিন্তু সেইখন একচুয়ালি অফিচিয়েল দোকান নহয় মোক মানে ব্লগ বনাই থাকোতে মানে ইয়াৰ ইন্ডিজিনাস দাদা এজনে দেখিলে যে এখন অফিচিয়েল দোকান নহয় আমাৰ ইয়াত আহা তেওঁলোক মানে অৰিজিনাল হয় মানে তেওঁলোকৰ তাত বনাবলৈ গলে তাৰপিছত আমি আকৌ তেওঁলোকৰ তাত গুছি গলো ইয়াত কি হয় ILP টো মানে মানুহে কিছুমান মানে বিজনেস ষ্টাৰ্ট কৰিছে না গেটত মানে ইয়াৰ এজন মানুহে ধুনীয়াকৈ ILP বনাই আছে তেখেতে খালি এফালে আমি ভালুকপুঙৰ পৰা 5খন আমাক নিদিয়ে মানে টাৱাঙৰ পৰা 5খন দিব মানে কিন্তু আমি এন্টিটো ভালুকপুঙৰ
কৰিছোঁ ন ভালুকপুঙৰ পৰা সেইটো কাৰণে আপোনালোকে এইখনত মই যিখন দেখাইছিলোঁ সেইখনত নবনাব এইফালে ৰাইট চাইড আৰু এখন দোকান আছে সেইখনত বনাব সেইখনত ধুনীয়াকৈ এতিয়া বনাই দিলে আমাক ভালুকপুঙৰ পৰা বাকী 15 দিনৰ কাৰণে আমাক ILP-খন দিছে আমি বিন্দাছ এতিয়া টাৱাং ফুৰো য'ত ফুৰো মুঠতে 15 দিনৰ কাৰণে টেনশ্যন নাই এতিয়া খালি টাইমটো গুচি গ'লগৈ আপোনালোকে পাৰিলে আগতে 5খন বনাই থ'ব কাৰণ আমাৰ 1 ঘণ্টামান গুচি গ'ল এতিয়া 5 বনাওঁতে এতিয়া 1টাই বাজিব হৈ গ'ল এতিয়া চেৰগাঁৱলৈকে আৰু চাগে আমাৰ 1 ঘণ্টা 2 ঘণ্টামান লাগি যাব আমি এতিয়া অকণমান ৰাস্তাতে ৰৈছোঁ কাৰণ একেৰাহে আহি আছিলোঁ এতিয়া গেটৰ পৰা আহি পৰা আপ পাই গৈছোঁ অৰুণাচলত ধুনীয়াকৈ এতিয়া অকণমান ইয়াতে ৰৈ দিছোঁ কাৰণ আৰ্মি গাড়ী এখিনি পিছে পিছে আহি আছিলোঁ তাহাঁতৰ পিছে পিছে যাবলৈ অকণমান অসুবিধা হয় কাৰণ তাহাঁতি লাহে লাহে গৈ থাকে ন আৰু সিহঁতৰ লাইনত সোমাবলৈ অকণমান বেয়া লাগে সেইটো কাৰণে এডোখৰত অকণমান দেৰি ৰৈ দিছোঁ বাকী এইফালে দেখিছেনে ইয়াত গোটেই ধুনীয়াকৈ দোকানত গোটেইবিলাক খৰিচা ৰাখি থৈছে যাওঁতে লৈ যাব লাগিব নগা খৰিচা খাই মজা লাগে গাহৰিৰ লগত যাওঁতে ইয়াৰ পৰা এইবিলাক লৈ যাব লাগিব অলপ আৰু এইফালে ধুনীয়াকৈ আৰ্মি গাড়ীবিলাক গৈ আছে আৰ্মি গাড়ী লাইনত যাবলৈ অকণমান প্ৰব্লেম হয় কাৰণে আমি ইয়াতে ৰৈ দিছোঁ এই আমি ৰাস্তাত ৰৈ থাকোঁতে ধুনীয়াকৈ ব্লেক বিল্লি এজনী পাই গ'লোঁ অৰুণাচলৰ ব্লেক বিল্লি মিউ হাই হেল্ল' ৰাস্তা কাটিছা নি আমাৰ আমি এটা পাই গ'লোহি এটা টানেল বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেশ্যন এইটো কি টানেলটোৰ নাম কি লিখা আছে নেচিফো টানেল আমি টানেলৰ ভিতৰত সোমাই দিছোঁ ফাৰ্ষ্ট টাইমৰ কাৰণে সোমাইছোঁ দেই টানেলত মই আজি এই ব্ৰ' অনুভৱটো কোৱা টানেলত সোমাই ঐ লাইটটো জ্বলাই ল লাইটটো তাৰ পৰা মাতটো আহিছে ইকো হৈছে ইকো 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 কি পানী শব্দ নিচিনা হৈছে যে গোটেই ভয়ানক আৱাজ দিছে দেখোন গোটেই ভুটীয়া আৱাজ আহিছে অ সেইখিনি চিঞৰি আছে নাই সিহঁতৰ পৰা এটাৰ পৰা আহিছে হলে ইমান গণে আছিলে আৰু টানেলটো গাইজ ভিউটো চাওক ভিউ আল্টিমেট ভিউ ও কি চালিয়া বে পাহাৰকেইটা কি আল্টিমেট ভিউ বে কেমেৰাত ধৰিব পাৰিছে নে নাজানো কিন্তু কি চালিয়া ভিউ বে গাইজ সময় থাকোঁতে ওলাই আহক পাহাৰলৈ নে কি কোৱা ব্ৰ একদম ৰাইট আল্টিমেট বে এইটো তাজমহলটো বুঢ়া বয়সতো চাব পাৰিব লাডাখ ফিল হৈ গৈছে বে ওচৰতে মিনি লাডাখ গৈ আছো আমি আমি এতিয়া লাঞ্চ কৰিবলৈ বুলি ৰখিছোঁ এতিয়া সময় হৈ গৈছে 2:30 আমাৰ বহুত বেছি আজি লেট হৈ গ'ল কাৰণ আমি ওলাইছিলোঁতো সোনকালে কিন্তু লাহে লাহে আহি থাকোঁতে অকণমান লেট হৈ গ'ল আৰু ৰাতিপুৱাই সেই জখলাবন্ধাতে যি খাইছিলোঁ আৰু শুকানো তেতিয়া বহুত জোৰ ভোক লাগিছে এতিয়া থালি অৰ্ডাৰ কৰিছোঁ অৰ্ডাৰ কৰোঁতে অকণমান টাইম লাগিব সেইটো কাৰণে মই এই গাড়ীৰ পৰা চাৰ্জাৰডাল লৈ লৈছোঁ কাৰণ মোৰ ফোনটো বেটেৰী একেবাৰে ল' অকণমান ইয়াৰ হাতে চাৰ্জ দি লওঁ ইয়াৰ পৰা আৰু 30 কিলোমিটাৰমান আছেগৈ আমাৰ চেৰগাঁৱলৈকে এতিয়া ধুনীয়াকৈ গাহৰি অৰ্ডাৰ দিছোঁ গাহৰিয়ে ভাতটো খাই ল'ম আৰু সেই সময়তে মই অকণমান মোৰ ফোনটো চাৰ্জ দি ল'ম বাকী আমি এডোখৰ লোকেশ্যনটো নাজানো কি হয় এডোখৰ এইটো নাজানো এইখন হৈছে পৱন হোটেল ইয়াতে দিছোঁ খানাটো বাকী আমাৰ এইজনে পূৰা ভাতটো খাবলৈ ধুনীয়াকৈ হাত ধুই লৈছে ভালকৈ খাব লাগিব বীজাণু চিজাণু লাগি আহিছে হেল্ল' ব্ৰাদাৰ অঁ ভাতটো খাই মেলি হৈ গ'ল এখন পিছফালে মোৰ পৱন হোটেল আপোনালোকে যদি কোনোবা আহে মই ৰিকমেণ্ড কৰিম খানাটো আল্টিমেট আছিলে ভাতটো পূৰা গৰম গৰম ধুনীয়া দিছে আৰু দালিকণ যে আল্টিমেট আছিলে আপোনালোকে যদি এইফালে আহে তেন্তে এইখনত খাব পাৰে চেৰগাঁও পোৱাৰ আগতে পায় এতিয়া আমি ভাত পানী খাই ল'লোঁ ধুনীয়াকৈ পেট টাইট হৈ গ'ল এতিয়া এনাৰ্জি আকৌ আহি গ'ল এতিয়া আকৌ গৈ আছোঁ চেৰগাঁও অভিমুখে বলক আমি এতিয়া পাই গ'লোহি এটা তিনিআলি এইটো হৈছে মেইন হাইৱে আৰু এইটো হৈছে তিনিআলি এতিয়া আমি যাব লাগিব চেৰগাঁও হৈছে এইফালে লেফ্ট আৰু এইফালে বমডিলা যাবলৈ পোনে পোনে যাব লাগিব বমডিলা 15 কিলোমিটাৰ আৰু এইফালে চেৰগাঁও এইফালে দেখিছে এইটো তিনিআলিটোত কনফিউজ নহ'ব এইফালে আমি এতিয়া লেফ্ট গুচি যাম ইয়াতে অকণমান দেৰি ৰৈ দিছোঁ
আৰু 27 কিলোমিটাৰ আছেগৈ চেৰগাঁও এইফালে আৰু এইফালে বমডিলা ডিৰাং টাৱাং 192 কিলোমিটাৰ ইয়াৰ পৰা বাকী এতিয়া আমি এইফালে যামগৈ লেফ্টলৈ এইটো ৰূপা আছে 02 কিলোমিটাৰ আৰু চেৰগাঁও 27 কিলোমিটাৰ এইফালে গুৱাহাটী যাব পাৰি নেকি হা গুৱাহাটী 256 কিলোমিটাৰ আচ্ছা এইফালে গুৱাহাটীও যাব পাৰি এইটো গুৱাহাটী লিখা আছে 256 কিলোমিটাৰ আৰু চেৰগাঁও আছে 27 বাকী আমাৰ গাড়ীখন অকণমান আগত ৰখাইছেগৈ সেইখন এডোখৰ ৰখাবলৈ জেগা নাই আমি এডোখৰ খোজকাঢ়ি গৈ আছোঁ এতিয়া বাজিছে 4টা আমি ৰাস্তাই ৰৈ যাওঁতে অকণমান দেৰি হৈ গৈছে আপোনালোকে পিছফালৰ ভিউটো চাওক না একদম পুৰা ছুইজাৰলেণ্ড টাইপ ফিল হৈ গৈছে মানে দেখিবলৈ ইমান ধুনীয়া আমি ৰৈ গৈ আছোঁ আৰু অকণমান এতিয়া 4টা বাজিছে আৰু বেছি টাইম নালাগে বাৰু পাবলৈ আমি হোমষ্টে এটা বুক কৰিলোঁ আপোনালোকক গৈ দেখামগৈ ক'ত থাকোঁ কি কৰোঁ বাকী এইফালে ভিউটো এনজয় কৰক কি ধুনীয়া ছুইজাৰলেণ্ড যাবলৈ পইচা নাথাকিলে অৰুণাচললৈ আহক আৰু ইমান ধুনীয়া গাইজ আমি চেৰগাঁও পাবলৈ আৰু আছেগে 10 কিলোমিটাৰ মান এইফালে বৰষুণ ষ্টাৰ্ট হৈ গৈছে কি ধুনীয়া নাজাৰা ডাৱৰ দেখিছে নে ডাৱৰ একদম পুৰা লাগি আছে এইফালে মাই গড কি ধুনীয়া বে আমি পাই গ'লো চেৰগাঁও এতিয়া সময় হৈ গ'ল 5টা বেলি ডুবডুব অৱস্থা আজি চাইট চিংখিনি কৰি লওঁ বুলি ভাবিছোঁ নিজে এতিয়া বিচাৰি ফুৰিছোঁ কি ইয়াত ওচৰত চাবলৈ আছে এতিয়া চচক্ৰং বুলি ৱাটাৰফল এটা চাবলৈ গৈ আছোঁ বিচাৰি বাকী আমাৰ এজনৰ ইয়াত আহি পিনে পুৰা ঠাণ্ডা লাগিলে অলৰেডি হুডি লগাই ল'লে মোৰো ঠাণ্ডা লাগিছে ডিঙিটো একদম গুচি গৈছেগৈ ইয়াতে এতিয়া টেম্পাৰেচাৰ দেখাইছে 17 ডিগ্ৰী মানে আমাৰ মানে ঠাণ্ডা লগা ষ্টাৰ্ট হৈ গৈছে আৰু মানে লাহে ডিঙিটো বেয়া হোৱা ষ্টাৰ্ট হৈ গৈছে এতিয়া মাতটো শুনিব পাৰিছে আপোনালোকে একদম পুৰা ছাইডত ৱাটাৰফল এইফালে ধুনীয়াকৈ একদম চাউণ্ড দি আছে এজনো ঠাণ্ডা লাগিলে ঠাণ্ডা লাগিলে অৰুণাচলত আহি গোটেই হুডি লগাই মেলি বাকী এইফালে ৱাটাৰফল চাবলৈ গৈ থাকোঁতে বস্তু এটা দেখিলোঁ চাৰিওফালে এইবিলাক গছ দেখিছে এইটো কি গছ জানে নাই এইটো হৈছে বাবা গছ ভাঙৰ গছ ভাং পুৰা চবফালে নিজে গজি আছে বাৰু ইয়াত ইলিগেল হয় যদিও এইটো পুৰা চবফালে ভাঙৰ গছ এইফালে আমি নদীৰ কাষ পাই গ'লোহি পানী বেছি নাই বাৰু একদম ক্লিন চাওক পানীটো একদম পুৰা নিৰ্জন ক্লিন হৈ আছে পানী বৰফৰ নিচিনা ঠাণ্ডা হৈ আছে একদম বৰফ হৈ আছে পানী এইখিনি পানীত এতিয়া আমি গা ধুই দিব লাগিলে পুৰা জ্বৰে পাব এতিয়া মই এইফালে পানীয়ে মোৰ পেণ্ট এটি গ'ল পানীটো চাওক কেনেকুৱা ক্লিন হয় কেনেকুৱা ক্লিন পানী একদম তলত দেখি আছে এইফালে এখন দলং সিহঁতি দলঙেদি পাৰ হ'ল মই এইফালে নদীয়েদি পাৰ হৈছোঁ ডাইৰেক্ট ৱাটাৰফল বিচাৰি এইফালে পুৰা পাহাৰৰ আপত গৈ আছোঁ নাজানো এইফালে ৱাটাৰফলটো আছে নে নাই ফেফাই গৈছোঁ সেইকেইটা আগত গৈ আছে ওপৰলৈ বগাই গৈ আছোঁ এইটো এটা ফাৰ্ম ষ্টে ভিউটো চাওক না চবফালে কি ধুনীয়া ৱাটাৰফল বিচাৰি আহিছিলোঁ কিন্তু ৱাটাৰফলটো নাপালোঁ কাৰণ ইয়াত গুগল মেপছ একো পাত্তাই পোৱা নাই পাহাৰত মানে ফাইণ্ডিং ৰুটছ দেখাই দিছে কিন্তু এইফালে দেখিছোঁ কিবা এখন ফাৰ্ম পাইছোঁ ওক লেক গ্ৰোভছ ইয়াতে আমি এতিয়া সোমাই দিছোঁ এইকেইটাতো গুচিয়ে গ'ল মোক এৰি থৈ পিনে বৈদ্য ঠাণ্ডা পৰিছে খালি দেই ইয়াত 16 ডিগ্ৰী হৈ আছে পুৰা ফিৰফিৰীয়া বতাহ মাৰি আছে মোৰ মানে ডিঙিটো অৱস্থা বেয়া হৈ গৈছে এইফালে ধুনীয়াকৈ এইবিলাক ফাৰ্ম ইয়াতে সোমাই আহিছোঁ ফাৰ্মত এইটো মজা বস্তু এটা দেখি গ'লোঁ এইটো চাওক কি ধুনীয়াকৈ ফুলি আছে ছানফ্লাৱাৰ গোটেইজোপা একদম পুৰা সূৰ্যমুখী ফুল ধুনীয়া লাগিছে কি ধুনীয়া পৰিৱেশটো গাইজ ফাৰ্মত আহি পিনে আজি প্ৰথম মই ওচৰৰ পাই যোৱা আপেল গছ দেখিছোঁ আজিলৈকে আপেল দেখি পোৱা নাছিলোঁ এইবিলাক চাওক মোৰ পিছফালে গোটেই সোপা আপেল পুৰা লাগি আছে ধুনীয়াকৈ এইবিলাক পকিও আছে ধুনীয়াকৈ নিব পহেনটো বেগত ভৰাই পুৰা লৈ গ'ল হয়তো এগালমান কিন্তু এতিয়া মানুহে দেখিলে মানে কি ক'ব কিন্তু কোনো নাইও ওচৰত লৈ যাব পাৰোঁ দেই মন গ'লে মানে এইবিলাক চাওক ওচৰৰ পৰা দেখাই দিছোঁ সেইবিলাক চাওক এইবিলাক আপেল লাগি আছে পুৰা পকি আছে ধুনীয়াকৈ এইবিলাক গোটেই চবফালে আপেল খেতি ইয়াত ধুনীয়াকৈ এইবিলাক চব আপেল এইবিলাক চাওক গোটেই আপেল লাগি আছে পকি এইফালে আমি বহুত বিচাৰি পাই গ'লোহি এইটো পিছফালে
ৱাটাৰফলটো পিছফালে আছে কিন্তু যাব নোৱাৰি, বহুত ডেঞ্জাৰ হয়। কাইলৈ ৰাতিপুৱা যদি পাৰোঁ ট্ৰাই কৰিম যাবলৈ, এতিয়া কিন্তু যাব নোৱাৰি, পুৰা শ্লিপাৰী গোটেই এৰিয়াটো। এইটো চাওক পুৰা শ্লিপাৰী আৰু একদম পুৰা অৱস্থা নাইকিয়া হৈ আছে, এইটোত যাব নোৱাৰি এতিয়া। কাইলৈ চেষ্টা কৰিম যাবলৈ যদি পাৰোঁ। এইটো চেৰগাঁৱত এতিয়া নতুন ডিজাইনৰ গছ দেখিছোঁ, এইটো চাওক পুৰা এইখিনি এনেকুৱা গছ দেখা নাই অসমত আগতে। এইখিনি একদম পুৰা আমাৰ দহি বটাৰ নিচিনা, এনেকুৱা এইবিলাক লৈ যাবহি আহি পিনে চেৰগাঁৱৰ পৰা, দহি নেবাতিলেও হ'ব কাপোৰত। এইফালে আমাৰ অভিনৱে গাড়ীখন ইয়াতে নদীত নমাম বুলি আনিছে, নাজানো আৰু এইখনতো আমাৰ 4x4 গাড়ী নহয়, কি হয় নফচিলে হয় আৰু এতিয়া একদম সন্ধিয়া হ'বলৈ হৈছে, এই গাড়ী নমাই বোলে ইয়াত। এইটো আনিছে এতিয়া। এইখন জি-ৱাগন নহয়, I-20 crossing the river. I-20 আজি পুৰা চুট পাই গৈছে মানে, ই I-20 থাৰ বনাই দিছে। হেল্ল', আমি পাই গ'লোহি এতিয়া চেৰগাঁও। আমিতো 4:30 বজাতে পালোহি। ওচৰত যিমানখিনি পাৰোঁ এক্সপ্ল'ৰ কৰিলোঁ, চাইট চিং কৰিলোঁ। এতিয়া আহি আমি পাই গ'লোহি আমাৰ কেম্প চাইট। এইটো হৈছে আমাৰ কেম্প চাইট। আমি দুটা কেম্প লৈছোঁ, এইটো এটা আৰু এইটো এটা। আমি 4টা আছোঁ, এইটো 2টা থাকিম আৰু সেইটো 2টা থাকিম। বাকী কাইলৈ মৰ্ণিং আপোনালোকক গোটেইখিনি ভালকৈ দেখাম আমাৰ কেম্প চাইটটো। এইফালে আমাৰ গাড়ী ধুনীয়াকৈ ইয়াত পাৰ্কিং কৰি দিলোঁ। বাকী গোটেই কেম্প চাইটটোত অকল আমি 4টাই আছোঁ। অকণমান ভয়ো লাগিছে বাৰু, কাৰণ কোনো নাই চাৰিওফালে। এইটো দুটা আমি অকলে থাকিম আজি। বাকী এইটো আমাৰ ইমন। কি হ'ল, ভয় লাগিছে নি থাকিবলৈ আজি? মজা এক্সপিৰিয়েঞ্চ হ'ব ন আজি, মানে ফাৰ্ষ্ট টাইম এনেকৈ মানে কেম্পত অকলে থাকিম, মানে তাকো অৰুণাচলত। এইফালে কাইলৈ ৰাতিপুৱা দেখাম। আপোনালোকে নদীৰ মাতটো শুনিছে চাগে, আমাৰ একদম ছাইডতে আছে ৰিভাৰখন, পুৰা চাউণ্ড দি আছে, মজা লাগিব আজি মানে শুই পিনে। এইফালে নদীৰ চাউণ্ড আৰু এইফালে আমাৰ কেম্পকেইটা। কাইলৈ মৰ্ণিং শুই উঠি একদম ধুনীয়াকৈ দেখাম আপোনালোকক। বাকী এইফালে আমি বন ফায়াৰো ধুনীয়াকৈ এইফালে জ্বলাই ল'লোঁ। বাকী আমাৰ প্লেনটো বহুত বেছি ছাডেন আছিলে, আমি আগতীয়াকৈ প্লেন কৰাহেঁতেন মানে মজাকৈ ইয়াত এইটো চব লৈ আহিব পাৰিলোহেঁতেন খৰি চৰি। এতিয়া কোনোমতে 200 টকা এটা যোগাৰ কৰি পিনে এইটো জুই জ্বলাইছোঁ। এই দুডালমান খৰিতে অৰুণাচলত 200 টকাকৈ ল'লে। তথাপিও এই জুইকুৰা জ্বলিছে। এতিয়া অকণমান গৰম উঠিছে, কাৰণ এতিয়া টেম্পাৰেচাৰটো বহুত বেছি ডাউন হৈ গ'ল, 15 ডিগ্ৰী দেখাই আছে ইয়াত। এই কেপ চেপ পূৰা হুডি চুডি লগাই লৈছোঁ, ঠাণ্ডা এটা পৰিছে ধুনীয়াকৈ। এতিয়া আমি তাতে ফায়াৰ কেম্প চেম্প কৰি পিনে অকণমান এতিয়া খাবলৈ ওলাই আহিছোঁ। সময় হৈছে 9:30। আমি অৰ্ডাৰ দি থৈ গৈছিলোঁ। আমাৰ তাত মানে কি হ'ল, কেম্পৰ তাত আজি মানে খানাটো মানে এভেইলেবল নাছিলে, তো আমাক তাৰ কেম্প চাইডৰ মানুহে মানে এখন হোটেল ঠিক কৰি দিছিলে খানাটোৰ কাৰণে, ডিনাৰটোৰ কাৰণে। আমি তাত এতিয়া খাবলৈ আহিছোঁ। এইখন হৈছে কি আছিল নামটো, ফুড জোন। এতিয়া আমি তাতে খাবলৈ আহিছোঁ। বাকী আমি 3টাই দিছোঁ চিকেন থালি, আৰু এইজন হৈছে আমাৰ ভেজ খোৱা মানুহ। ব্ৰ, কিয় ভেজ খাইছে? পেট বেয়া বোলে মানুহজনৰ, ভেজ খাইছে। বাকী আমি এইজন আৰু অভিনৱ, আমি 3টাই খাইছোঁ চিকেন থালি। এতিয়া খাই বৈ মেলি শুই যাম আৰু ধুনীয়াকৈ কেম্পত। বাকী এক্সপিৰিয়েঞ্চখিনি মই আপোনালোকক মৰ্ণিং কম, সেইটো আপোনালোকে নেক্সট ব্লগটো চাব লাগিব মোৰ। বাকী কেম্প গৈ পিনে বাকী ব্লগটো সামৰিম। এতিয়া খানাটো ধুনীয়াকৈ খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। হেল্ল', এতিয়া বৰ্তমান সময় হৈছে 10টা বাজি গ'ল অলমষ্ট। আমি ভাত চাত খাই মেলি আহিলোগৈ, আৰু এতিয়া আমি ধুনীয়াকৈ শুই যাম আৰু টেণ্টত। নাজানো আৰু যি ৰাতি কি হয়, অকলে থাকিম 2টা টেণ্টত। হেল্ল', এতিয়া হৈছে 11:30। আমি এতিয়া শুবলৈ লৈছোঁ, আৰু পূৰা ধুনীয়াকৈ এতিয়া টেণ্টৰ ভিতৰত অভিনৱ মই সোমাই ল'লোঁ। ইটো টেণ্টত আছে ইমন আৰু বাবু, আমি দুটা এইটো টেণ্টত শুইছোঁ। এইফালে অভিনৱ পূৰা শুই গ'ল, এই শ্লিপিং বেগ পূৰা পিন্ধি লৈছে। এইফালে ময়ো শ্লিপিং বেগ পিন্ধি লৈছোঁ। এতিয়া ধুনীয়া আৰু ঠাণ্ডা নাই ভিতৰত, একদম পূৰা অলমষ্ট ৱেডাৰ মজা ভিতৰত, একদম পূৰা ৱাৰ্ম হৈ আছে। এইটো একো হাৱা চাৱা নোসোমাই। বাকী কিন্তু নদীখনৰ আৱাজটো ধুনীয়াকৈ আহি আছে। টোপনি যাব পাৰোঁ নে নোৱাৰোঁ নাজানো। এতিয়া ধুনীয়াকৈ শুই যাম। কাইলৈ মৰ্ণিং নেক্সট ভিডিঅ'ত আপোনালোকে চাবলৈ পাব খালি এইটো বস্তু। কণ্টিনিউ কৰি মই ইমানতে আজি ব্লগটো সামৰি দিম। নেক্সট আকৌ কাইলৈ দিনটো, কাইলৈৰ পৰা নতুন এটা ব্লগ ষ্টাৰ্ট কৰিম, আপোনালোকে সেইটো চাব। কাইলৈৰ পৰা ধুনীয়াকৈ এটা অৰুণাচলৰ নিউ ব্লগ ষ্টাৰ্ট কৰিম, আপোনালোকে চাব বুলি আশা কৰিলোঁ। তেন্তে আজিলৈ ইমানতে ব্লগটো সামৰিছোঁ, বহুত দীঘল হৈ গৈছে। ইমান দূৰলৈকে মোৰ ব্লগটো চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটোত নতুনকৈ আহিছে, কি কৰিব লাগে সকলোৱে জানেই, ছাবস্ক্ৰাইব কৰি দিব। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। নেক্সট এটা ব্লগত অতি সোনকালে লগ পাম।